আজি কি বাৰ দেওবাৰ ন আজি বেচা কিনা কেনেকুৱা হৈ আছে বেয়া বেয়া নেকি বেচা কিনা বেয়া বেয়া কোনটো কল সবতকে বেছি ভাল আপোনাৰ বেছি। ইয়াত কোনটো কল নেকি আপুনি খাব পাৰিব তেনেকুৱা কল আছে আছে কোনটো কল মালভোগ কোনটো এই ওপৰত চাও এয়া ডাঙৰ ডাঙৰ এইটো কিমান 100 টকা 100 টকা খোলক এইটো খোলক এইফালে হওক আপুনি যে সদায় কল বেচে আপুনি কেতিয়াবা কল খাইছিলে নে মই খাওঁ সঁচা কথা তে আপুনি এনে যদি কল খাব দিও ইয়াৰ পৰা আপুনি কেইটা কল খাব পাৰিব ইয়াৰ পৰা 4টা খাব পাৰিম 4টা খাব পাৰে আৰু যদি পাৰ কলত মই 30 টকা কৰি দিও তেতিয়া আপুনি কেইটা কল খাব পাৰিব এই 4টাই পাৰিম 4টাই পাৰিব 4টাই পাৰিম ঠিক আছে স্টার্ট কৰকচোন চাও কেইটা পাৰে 4টাই খাওক পিস ভাঙিব লাগে নাই নাই না ভাঙিব এতিয়া কেনেকে নাখাও এতিয়া নাখাও না খাব লাগিব না আমি মানে মানুহক খুৱাই ভাল পাওঁ আমি খুৱাই ভাল পাওঁ ঠিক আছে আমি মানে মানুহক খুৱাই ভাল পাওঁ মানে বুজি পালে এইটো মোৰ টকা দি দিয়া নাই ঠিক আছে মোৰ টকা দি কিনি দিয়া নাই আপোনাৰ কলৰ দাম দিম লগত এটা কল খালে 30 টকা কৰি দিম এই টকাটো কোনে দিছে জানে যোনে যোনে এই আমাৰ ভিডিও চাই আছে তেওঁলোকে টকাটো আপোনাৰ ওচৰত পঠাইছে কাৰণ আজি আপোনাৰ বেচা কিনা বেয়া আছে সেইকাৰণে তেওঁলোকে আপোনাৰ ওচৰত মোক পঠাই দিছে গম পালে কলটো মিঠা আছে খাওক লাহে লাহে খাব ঠিক আছে কোনো জোৰ জবস্তি নাই একদম লাহে লাহে খাব পাৰে অ ভাইজান অলপ পানীটো দি দিয়াচোন আৰু খাব নোৱাৰিম পানীটো দিয়া আৰু খাব নোৱাৰিম হে আপুনি কলে 4টা খাব পাৰিব এতিয়া কিবা কিবি খাই দিছো যেন এটা কলত 30 টকা নহয় এতিয়া 50 টকা এটা কলত হ'ব আপুনি যেটা খাব পাৰে হে নোৱাৰো কিয় এতিয়া চাহ খাই আহিলো চাহ খাই আহিছে ৰুটি খাই আহিছে তে কেনেকে হ'ব খাব নোৱাৰিম চেষ্টা কৰক নোৱাৰো আৰু বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ এই ভিডিঅ'টো অসমৰ কোনখন জিলাৰ পৰা চাই আছে কমেন্ট বক্সত জনাব একদম নাপাহৰিব আপুনি যিমান খাব পাৰে খাওক আৰু খাব নোৱাৰিম আৰু নোৱাৰিব ফাইনেলি এটাতে শেষ এই মাত্ৰ অলপ আগত আপুনি ক'লে 4টা কল খাব পাৰি মই খাব কিবা কিবি নাখালে কিন্তু 4টা খাব পাৰিলো হলে এতিয়া খাব নোৱাৰিম নিজে খাই দিলে কামো মাৰি দাম নিজৰ জিভা কিবা বেয়া হৈছে না কামো মাৰি দিলে হৈ গ'ল কিয় 4টা কৈছে এটাতে হাৰ মানি গ'ল কিবা কিবি নাখালে মানে মোৰ সন্দেহ হৈ আছে কলটোত কিবা আছে নেকি আপুনি এটাৰ ওপৰত আৰু নাখালে তেতিয়াতো মই নাখালো হলে সেইটো কথা ঠিক বেয়া হলেতো আপুনি এটাও নাখালেহেঁতেন সেইটো কথাও ঠিক তেতিয়াহ'লে আপোনাক এটা কল খালে কিমান দিম বুলি কৈছিলো 30 টকা 30 টকা কাৰণ যিহেতু আপোনাৰ এটা কল বেয়া হৈছে সেইকাৰণে মই 50 টকা দি দিওঁ ন নালাগে নাই নাই নালাগে নহয় এইটো লওক আপোনাক 100 টকা দিয়া হৈছে ঠিক আছে আপুনি খুশিতো কেমেৰা পিনে এবাৰ চাওক চাই পেলাই কৈ দিয়ক জয় জুবিন দা জয় জুবিন দা